নমস্কাৰ, আজি আমি আলোচনা কৰিম অসমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ বায়োগ্ৰাফী। তেখেতৰ জন্ম হয় 18 নৱেম্বৰ 1972 চনত যোৰহাটত। তেখেতৰ পিতৃৰ নাম আছিল মোহিনী বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল ইলী বৰঠাকুৰ। জুবিন দাৰ দুজনী চিষ্টাৰ আছিল, এজনীৰ নাম হ'ল জংকী বৰঠাকুৰ আৰু আন এজনীৰ নাম হ'ল পাল্বী বৰঠাকুৰ। 2002 চনত কাৰ এক্সিডেণ্টত ফেব্ৰুৱাৰী মাহত শোণিতপুৰ ডিষ্ট্ৰিক্টত মৃত্যু হয়। জুবিন দাৰ দেউতাক এজন মেজিষ্ট্ৰেট আছিল আৰু তেখেতৰ মাতৃ এগৰাকী গায়িকা আছিল। তেখেতে গৰিমা শইকীয়া গাৰ্গক 2002 চনত বিয়া পাতিছে। এতিয়া আমি কথা পাতিম জুবিন দাৰ অকুপেশ্যন। জুবিন দাই ছিংগাৰ, ছং ৰাইটাৰ, মিউজিক ডাইৰেক্টৰ, মিউজিক প্ৰডিউচাৰ, ফিল্ম ডাইৰেক্টৰ ইত্যাদি হিচাপে কাম কৰে। এতিয়া আমি আলোচনা কৰিম জুবিন দাৰ ছিংগিং কেৰিয়াৰ। জুবিন দাৰ ছিংগিং কেৰিয়াৰ আৰম্ভ হয় 1992 চনত। জুবিন দাৰ প্ৰথমটি ছং হ'ল তুমি জানো পাৰিবা শুনা। এলবাম আছিল অনামিকা এলবাম। জুবিন দাই বলিউড জগতখনতো কাম কৰিছে। জুবিন দা বলিউড জগতলৈ 1995 চনত যায়। জুবিন দাই বলিউড জগতখনৰ লগতো কাম কৰিছে। জুবিন দাই বলিউড জগতখনতো বহুতো গান গাইছে, তাৰে কেইটামান হ'ল সপনে সাৰে, খাবো কি, মাংগো অগৰ দিল সে তু খুদা, অন্যান্য। আৰু তেখেতৰ এটি ফেমাছ ছং হ'ল য়ালি, গেংষ্টাৰ মুভিখনৰ। এই ছংটোৰ বাবে তেওঁ এটা এৱাৰ্ড পাইছিল। জুবিন দাই বঙালী মুভিতো কাম কৰিছে। তেখেতৰ প্ৰথমখন মুভি হ'ল বঙালী মুভি মন। জুবিন দা চলচ্চিত্ৰ জগতখনলৈ 2000 চনত নামি আহে। জুবিন দাই বহুতো ছবিত এক্টিং কৰিছে, তাৰে কেইখনমান হ'ল দীনবন্ধু, মন যায়, গানে কি আনে। জুবিন দাই নিজেও ছবি পৰিচালনা কৰে, তাৰে কেইখনমান হ'ল তুমি মোৰ মাথো মোৰ, মিছন চাইনা, কাঞ্চনজংঘা, ৰৈ ৰৈ বিনালে এখন আপকামিং মুভি আৰু এখন আপকামিং মুভি হ'ল চিকাৰ। জুবিন দাই বহুতো থিয়েটাৰৰ লগত কাম কৰিছে, তাৰে কেইখনমান হ'ল বৃন্দাবন আৰু আৱাহন থিয়েটাৰ। আপুনি যদি সঁচাকৈ এজন জুবিন দাৰ প্ৰিয় অনুৰাগী হয়, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰিব আৰু এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। জুবিন দাই বহুতো বঁটা পাইছিল, তাৰে কেইটামান হ'ল BFJA, GIFA আৰু কলাকাৰ বঁটা। এতিয়া আমি কথা পাতিম জুবিন দাৰ কাৰ কালেকশ্যনৰ বিষয়ে। জুবিন দাই কাৰ কালেকশ্যনৰ বিষয়ে পাব্লিক কৰা নাই, চ' সেইবাবে মই আপোনালোকক তেখেতৰ কাৰ কালেকশ্যনৰ বিষয়ে ক'ব নোৱাৰিম। জুবিন দাই নতুনকৈ এখন কাৰ কিনিছে, সেইখন হ'ল ৰেঞ্জ ৰ'ভাৰ। সেইটোৱে মই আপোনালোকক ভালদৰে ক'ব পাৰিম। জুবিন দাৰ নেটৱৰ্থ হ'ল $8 মিলিয়ন USD। যদি বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই অকণমানো যদি ভাল পালে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যদি আপুনি এজন জুবিন গাৰ্গৰ প্ৰিয় অনুৰাগী হয়।